গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। আৰু আজি আমাৰ কাৰণে এটা বিশেষ স্পেচিয়েল দিন হয়। কিয় হয় মই আপোনালোকক ভিডিঅ'টিত দেখাই থাকিম আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈ চাই যাব, তেতিয়া গম পাব কিয় আমাৰ কাৰণে আজি স্পেচিয়েল। আৰু এতিয়া মই যাওঁ ফুল আনিবৰ কাৰণে। কিহৰ কাৰণে ফুল আনিম সেইটো আপোনালোকক কৈ আছোঁ। তেনেহ'লে ফুলকেইপাহ আনি লওঁগৈ ফাৰ্ষ্ট। আৰু মই যাওঁ এই ৰ'দত ফুল ছিঙিবৰ কাৰণে। ৰ'দটো আজি বহুত বেছি দিছে, মানে মাজতে বহুত বেছি বৰষুণ হৈছিলে আৰু তাৰপাছত এতিয়া ৰ'দ দিছে, সেইকাৰণে বেছি চোকা লাগিছে ৰ'দটো। আৰু এই ৰ'দত আইতাক আৰু নাতিনীয়ে পূৰা ঘূৰি ফুৰিছে। আৰু এইফালে ফুলজোপা দেখিছে নহয়, ফুল বেছি নাই, কিন্তু মানে মেমৰিৰ কাৰণে ছিঙিবই লাগিব আৰু ফুল ছিঙিবলৈ মনো নাযায়, কিন্তু উপায় নাই যিহেতু। আৰু এফালে মই বিচনাত বগা মানে চুৰিয়া আছিলে, চুৰিয়া এখন পাৰি দিছোঁ আৰু ফুল ছিঙিবলৈ লোৱা সঁজুলি। গতিকে মই ফুলকেইপাহ ছিঙি লওঁ, দুখ দাই নধৰিব আৰু ফুল ছিঙি অনাৰ লগে লগে মই ৰৈ থকা নাই, কামত লাগি গৈছোঁ, কাৰণ ফুলখিনি নহ'লে মৰহি যাব পাৰে, যিহেতু ৰ'দ বহুত বেছি দিছে। সেইবাবে মায়ে তাক ৰেডি কৰি আছে আৰু মই এফালে ফুলখিনি ধুনীয়াকৈ এইট বনাবলৈ লাগি গৈছোঁ ফুলখিনিৰ লগত। আৰু মানে অকণমান কষ্ট হয় বনাবৰ কাৰণে, আৰু ফুলো বহুত কমটি আছিলে। আৰু এইটটো বনালোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি প্লিজ জনাবলৈ নাপাহৰিব। আৰু এইফালে আইতাক ককাক দুয়ো লাগি গৈছে, মানে তাক কাপোৰ পিন্ধাবলৈ ইমানেই কষ্ট নহয়, আৰু আজিকালি মানে অকণমান বেছিয়ে কান্দা কাটি কৰি দেখায় মানে কাপোৰ চাপোৰ পিন্ধালে, সেইকাৰণে দুয়ো লাগি গৈছে আৰু কাপোৰ চাপোৰ পিন্ধাবলৈ। আৰু এইফালে হৈছে আমাৰ ছুপাৰ হিৰো। দেখিছে নহয়, চশমা নিপিন্ধে, বাৰে বাৰে খুলি দিয়ে, বাৰে বাৰে পিন্ধাই দিয়া হয়, বাৰে বাৰে খুলি দিয়ে, মানে উপায় নাই, সেইকাৰণে হাততে দি দিছোঁ। আৰু সৰুতে 1 মাহ 2 মাহ যেতিয়া আছিল, মানে তেতিয়া ফটো মাৰিবলৈ ভাল হৈছিল, মানে অকণমান ভালদৰে থাকে। কিন্তু মানে এতিয়া মানে উঠি দিয়ে, বহি দিয়ে, মানে ফটো মাৰিবলৈ বহুত কষ্ট হয় আৰু দেখিছে নহয়। আৰু মানে লাষ্টত মানে এইটোৱে ভাঙি পেলালে, আৰু তাৰপাছত মই ভাবিলোঁ আৰু মেমৰিৰ কাৰণে যি 1 2খন ফটো মাৰিলোঁ হৈ যাব আৰু বোলো, মানে কিমান বনাম আৰু সেইকাৰণে বাদ দিলোঁ আৰু। আমাৰ উৎপতীয়া আৰু লাষ্টত মানে ফুল উঠাই ডাইৰেক্ট মুখত। আৰু আজিৰ দিনটো সঁচাকৈ স্পেচিয়েল, কাৰণ আজিৰ পৰা তাইৰ 9 মান্থ ষ্টাৰ্ট হৈ গ'ল। চাওঁতে চাওঁতে সঁচাকৈ ইমান জল্দি ডাঙৰ হৈ যায় ন ল'ৰা ছোৱালীবোৰ। যিহেতু অহাকালি কাতি বিহু, গতিকে মই তাৰে যোগাৰত লাগি আছোঁ। মানে তুলসী পুলি আমাৰ ঘৰত নাই, কাৰণ ঘৰৰ পিছফালে যিহেতু ঘৰ বনাই আছে আৰু গাড়ী অহা যোৱা এনি টাইম হৈ থাকে, আৰু মোৰ তুলসী পুলিটো মাজতে আছিলে, গতিকে গাড়ীয়ে তুলসী পুলিটো মাৰি পেলালে। গতিকে তুলসী পুলিটো লাগিবই, যিহেতু কাতি বিহু হয়। সেইবাবে মই এবাৰ এনেকুৱা জেগাত মানে তুলসী পুলিটো ৰুইছোঁ, মানে য'ত মানে গাড়ী কেতিয়াও যাব নোৱাৰে মানে। আৰু তুলসী পুলি আনি থোৱা আছে মানে ঘৰত, মায়ে ওচৰৰ আইতা এঘৰৰ পৰা আনি দিলে তুলসী পুলি। আৰু মই মানে সেই তাত য'ত মানে গাড়ী যাব নোৱাৰে, সেইডোখৰত বহুত ডাঙৰকৈ মাটিৰ মানে ঢিপ আছিলে, আৰু মানে মাটিৰ ঢিপটো খান্দিবলগীয়া হৈছে। গতিকে সেইবোৰ মই চাফা চিকুণ কৰি লওঁ, তাৰপাছত তুলসী পুলি ৰুম আজি, আৰু মোচাটো কৰিম কাইলৈ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই যাব। আৰু মই যিহেতু ঘৰ বনাই আছে বুলি কৈছোঁ, এইফালে আমাৰ ঘৰ বনাই আছে, আৰু ইয়ালৈ যিহেতু কাঠ বাঁহ এইবোৰ আনি থাকিবলগীয়া হয়, গতিকে মোৰ তুলসী পুলিটো মাৰি দিলে। আৰু এয়া হৈছে মোৰ তুলসী পুলি, মায়ে আনি দিছিলে। আৰু এইফালে মই লৈ লৈছোঁ পানী বাল্টি। এতিয়া মই যাওঁ তুলসী পুলি ৰুবলৈ। আৰু মই এফালে ধুনীয়াকৈ তুলসী পুলিটো ৰুই ল'লোঁ, আৰু মোচাটো আজি নকৰোঁ, কাৰণ কাইলৈ যিহেতু কাতি বিহু হয়, গতিকে মই ৰাতিপুৱা ভাগতে তুলসীৰ তলখন মুচি ল'ম ধুনীয়াকৈ, আৰু ঢিপটো বনাই ল'ম। আৰু এইফালে ৰুই মেলি হোৱাৰ পাছত মই অলপ পানী দি দিলোঁ, যাতে মানে তুলসী গছ। আৰু সন্ধিয়া পৰত আহিল আমাৰ এটা পাৰ্চেলটো আচলতে ফ্লিপকাৰ্টৰ হয়, ফ্লিপকাৰ্টৰ পৰা আমাৰ অৰ্ডাৰ কৰা হৈছিলে। সেইটো ভাইটিয়ে অৰ্ডাৰ কৰিছিলে, চাউণ্ড বক্স হয়, আৰু বিহুৰ আগদিনাই আহিছে, আৰু মই ভালেই পাই গৈছোঁ, মই কাইলৈ বজাম। আৰু মই মানে মোক খুলিব দিয়া নাই, সিহে খোলে, মানে বাৰে বাৰে আঁতৰাই দিছোঁ তাক, সি মানে ইমানেই যুদ্ধ কৰিছে নহয়, মানে তাকহে খুলিব লাগে। আৰু আজি যিহেতু কাতি বিহু হয়, গতিকে মই সকলো কাম বন কৰি গা পা ধুই আজৰি হৈ তুলসী তল মুচিবলৈ আহিলোঁ, কাৰণ যোৱাকালি মই অনলি ঢিপটো বনাই থৈছিলোঁ, আৰু তুলসী মানে মায়ে গোবৰ আনি দিলে তুলসী গছ মুচিবলৈ। আৰু যোৱাকালি মানে গোবৰো নাছিল, গতিকে গোবৰ মাটি চব মই মিক্স কৰিছোঁ তুলসী তল মুচিবৰ কাৰণে।
আৰু এইফালে মই গোবৰ আৰু মাটি গোটেইখিনি মিক্স কৰি অকণমান দেৰি থৈ দিছোঁ, কাৰণ অকণমান গলিব লাগিব। মাটিখিনি মানে বহুত বেছি টান হয়, গোটা গোটা হৈ থাকিলে ভাল নালাগে, গতিকে মাটিখিনি খচি মেলি থৈ দিছোঁ। আৰু মাটিখিনি 10 মিনিটমান কোমলাই লোৱাৰ পাছত মই এইফালে মুচিবলৈ লাগি গ'লোঁ। যিহেতু ল'ৰা শুই আছে, ল'ৰা শুই থাকোঁতে কাম বন কৰি আজৰি হ'ব লাগিব, যিহেতু আজি বিহু হয় আৰু বহুত কাম বাকী আছে, গতিকে ফটাফট মানে মোচাত লাগি গৈছোঁ আৰু মাটিখিনি বহুত বেছি উখুৰা মুখুৰা আছিলে, সেইবাবে অকণমান প্ৰব্লেম হৈছে। এইফালে মোৰ তুলসী তল মুচি ধুনীয়াকৈ ৰেডি হৈ গ'ল, আৰু মই গোটেইখিনি মানে ধুনীয়াকৈ এইফালে যোনফালে মই সেৱা কৰিম সেইফালেও মুচি লৈছোঁ অলপ। আৰু এইফালে মোৰ এয়া হৈছে তুলসী পুলি, কালি যিহেতু মই ৰুই ধুনীয়াকৈ পানী চানী দিছিলোঁ, ধুনীয়া হৈ আছে। আৰু এইফালে যে দেখিছে, সি মানে পানী উলিয়াবলৈ চাই আছে, সি আইতাকে পানী যেতিয়া মানে বটলত ভৰাই চাই থাকে আৰু মই কৰোঁতে চাই থাকে, গতিকে সিও পানী উলিয়াবলৈ চাইছে আৰু বহুতবাৰ এনেকৈ পেলাইছেও, গতিকে মই সেইটো লক কৰি থৈছোঁ পানী নোলোৱাকৈ। আৰু তাৰপাছত যিহেতু আজি কাতি বিহু, মই যাবলৈ ওলালোঁ নামঘৰ। বেটাক আগতে মায়ে লৈ গ'ল আৰু এইফালে আহি পালোঁহি নামঘৰ। একচুৱেলি ভিডিঅ'টো মোৰ লাজ লাগে দেই কৰিবলৈ, সেইকাৰণে মায়ে কৰি দিছে। আৰু যিহেতু সন্ধিয়া হ'বৰে হ'ল, গতিকে মায়ে এফালে প্ৰসাদ যোগাৰ কৰাত লাগি গ'ল আৰু মই বেটাক লৈ আছোঁ, যিহেতু সি উঠিলে, মানে শুই উঠাৰ পাছত অকণমান আমনি কৰে, গতিকে মই বেটাক লৈ আছোঁ আৰু মায়ে এইফালে ফল মূলখিনি ধুনীয়াকৈ কুটি দিলে। আৰু এইফালে শৰাই সজাবৰ কাৰণে বস্তু ৰেডি কৰি লোৱা হ'ল, যিহেতু শৰাই সজাওঁতে এইখিনি বস্তু মানে লাগিব, গতিকে এইফালে শৰাই সজাবলৈ এক্সট্ৰাকৈ বস্তু লৈ লোৱা হৈছে। আৰু এইফালে মই ধুনীয়াকৈ চাকি ধূপ সকলো সজাই মেলি ৰেডি কৰি ল'লোঁ, যিহেতু সন্ধিয়া হৈ গ'ল। আৰু এইফালে মাহ প্ৰসাদ এইবোৰ চব ৰেডিয়ে আছে। এতিয়া যাওঁ তুলসী তললৈ ব'লক। মানে সজাওঁতে ভয়ো লাগিছে, মানে ভগৱানক কৈ লৈছোঁ আৰু দায় দোষ নধৰিবা, ফাৰ্ষ্ট টাইম হয়, মানে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ মোৰ। মায়ে ক'লে মানে তই সজা, আজি সদায় ময়ে সজাই থাকোঁ, গতিকে মায়ে সেইফালে শিকাই আছে আৰু মই এইফালে কৰি আছোঁ আৰু। আৰু শৰাই সজাই শেষ হোৱাৰ পাছত মই এফালে চাকি জ্বলাইছিলোঁ, ধূপ জ্বলাই ল'লোঁ। ধূপ জ্বলোৱাৰ পাছত আমি গোটেই তিনিওটাই সেৱা কৰিলোঁ। আৰু সেৱা কৰোঁতে মা, মই আৰু বেটাই আছিলোঁ, ঘৰত কোনো নাই, গতিকে আমি তিনিওটাই মিলি মানে সেৱা কৰি মেলি বিহু পাতিলোঁ আৰু। আৰু তুলসী তলত চাকি দিয়াৰ পাছত মই আহি বাৰাণ্ডাটো দুগজ দুফালে চাকি জ্বলাই থৈছোঁ, আৰু গোঁসাই ঠাইত মই আগতীয়াকৈ চাকি জ্বলাইছোঁ, তাৰপাছতে তুলসী গছৰ তলত জ্বলাইছিলোঁ। আৰু কাতি বিহুত যিহেতু পথাৰতো চাকি জ্বলোৱা হয়, কিন্তু আমাৰ পথাৰ যিহেতু নাই, গতিকে আমি বাৰাণ্ডাতে জ্বলাইছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। বাই বাই, লাভ ইউ অল।